Hello guys, welcome back to my Himangsu vlog. মই আজি বহুত দিনৰ মূৰত এটি ভিডিঅ' দিম বুলি ভাবিছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যাই আছোঁ ঘৰৰ পিছপিনে। আমাৰ ইয়াত 4-5 দিন ধৰি বৰষুণে দি আছে। তাৰে ফলত আমাৰ বাৰীত বহুতো পানী হৈছে। চাওকচোন এয়া। আমি আৰু তাতে ইয়াত মাছ ধৰিবলৈ যাই আছোঁ। দেউতাও আছে ইয়াত। মাছ ধৰিব দেউতাই জাল পাতিছে। চাওকচোন। চাওক আমাৰ দুটাই পানীত নামিছে জাল পাতিবলৈ। বহুত দুৱা আগত বহুত দুৱা আছে। এয়া চাওক গাইজ, একোৰ সাপ ডাঙৰ চাওক গাইজ, দেখিছেনে কি ডাঙৰ সাপ একোৰ। জালত মাছ লগা নাই, যেনেকুৱা সাপহে লাগিছে। আমাৰ জাল মাছৰ নহয়, আমাৰ জাল সাপৰ কাৰণে পুতিছোঁ, সেনেকুৱা লাগিছে। দেখিছে কি বম ডাঙৰ সাপ। দেখিছেনে গাইজ কি সাপ একোৰ। সাপ লগাৰ কাৰণে আমি জাল খান পাৰত উঠাই নিলোঁ। এতিয়া সাপ জাল গুচাবৰ কাৰণে কাটিব লাগিব জালখান। এয়া চাওক সাপবোৰ কি ডাঙৰ। মাছ লাগিছে, ডাঙৰ ডাঙৰ পুঠি। আৰু এইখন সাপ। আমাৰ দুটাই এতিয়া সাপ ওলাব চেষ্টা কৰি আছে। চাওকচোন। জাল ছিঙিবই লাগিব যেন পাইছোঁ। বৰ বেয়া কৰি ফাঁচিছে। জাল ছিঁড়ি গ'ল গাইজ। ওলাই গ'ল সাপবোৰ। চাওক কি ডাঙৰ সাপ এইবোৰ।